এক্সিট পল আমি যেটো টিভিত চালো তাতে বিভিন্ন অপিনিয়ন দিছে আৰু গুৱাহাটী বেছিভাগ টিভি মিডিয়া এক্সিট পলটো আমি ইন ফেভাৰ অফ UPPL টো দেখিবলৈ পাইছো কিন্তু তেখেতসকলত এক্সিট পলটো যেটো দিলে এইটো অত্যন্ত ভুল ৰাইজৰ লগত কোনো আলোচনা নকৰি ভিতৰত কি হৈছে এইটো ইনভেষ্টিগেট নকৰি তেখেতসকলে কাকবা ফেভাৰ কৰি পেলাই সাইকোলজিক্যাল ওয়াৰ কৰিছে আৰু PPFক আমাক ডাউন কৰিবৰ কাৰণে মানে সাইকোলজিক্যালি ডাউন কৰিবৰ কাৰণে এই এক্সিট পলটো দিয়া বুলি আমি চিন্তা কৰিব পাৰিছো কিন্তু ইফালে ৰাইজে যেনেকৈ ভোট দিছে PPF দলক যেনেকৈ ওয়েলকাম কৰি পেলাই আদৰি লৈছে যে PPF দলে জিকিব ময়ো জিকিব আৰু বহুতো ডিফাৰেন্সত নহলেও আমি 70 to 80,000 বেছি ভোটত জিকাৰ আশা আছে যোৱাকালিলৈকে ইলেকশ্যন হৈছে আৰু নেশ্যনেল মিডিয়াবোৰে বহুতো মন্তব্য দিছে আৰু সেইটো কথা সঁচা যে বহুত নেশ্যনেল মিডিয়াও ওৱান সাইডেড এক্সিট পল দিয়াটো আমি দেখিবলৈ পাইছো চোৱা যাওক আমি নেশ্যনেল লেভেলত কোনটো ষ্টেটত কেনেকুৱা ৰাজনীতি হৈছে এইবোৰ গতিটো আমিতো গম নাপাওঁ আমি আমাৰ সমষ্টিৰ ওপৰতে ব্যস্ত হৈ আছো গতিকে নেশ্যনেল লেভেলত যিয়ে নহওক আমি ওয়েলকাম জনাও আৰু আমি আশা কৰিছো এইবাৰ ভাৰতৰ যি চৰকাৰ গঠন হ'ব খুব ভাল এটা progressive mentality আৰু inclusive mentality লৈ পেলাই কাম কৰিব বুলি আমি আশা কৰিছো তেখেতসকলৰ পৰাজয়ৰ কাৰণটো হল যোৱা 4 বছৰত যেটো পৰিৱৰ্তনৰ নামত যি চৰকাৰ কৰিলে আৰু যে আশা কৰি পেলাই যি কমিটমেন্টৰ ওপৰত আশা কৰি পেলাই ৰাইজে ভোট দিছিলে যোৱা 2020 চনত BTC ইলেকশ্যনত তাৰ পিছৰে পৰা এই BTC চৰকাৰে অঞ্চলৰ BPFৰ দিনত যেনেকৈ উন্নয়নমূলক কাম দেখিবলৈ পাইছিলে এটাও তেনেকুৱা কাম হোৱাটো দেখিবলৈ নাপালে বৰঞ্চ মানুহসকলক প্ৰতাৰণা কৰাটোহে বহুতে দেখিবলৈ পালে আমিও দেখিলো যে অন্যায়ভাৱে ফৰেজৰ এনক্ৰচ কৰিছে বুলি ঘৰ বাৰী জ্বলাই পেলাই ভাঙাই পেলাই JCB লগাই পেলাই এভিকশ্যন কৰাটো আমি দেখিবলৈ পাইছো আৰু মুছলিম মানুহবিলাকৰ ওপৰত যে অত্যাচাৰ সাপ্তাৰ মিয়াৰ নিচিনা মানুহ যে এবান্ডন অঞ্চলৰ ৰাইজৰ লগত এই ৰাইজে দায়িত্ব হেণ্ডঅভাৰ কৰি পেলাই যে মাটিৰ ওপৰত চাহ বাগান কৰিছিলে তেখেতৰ ঘৰটো JCB লৈ পেলাই ভাঙাই চিঙাই যি কাৰ্যকলাপ এইবোৰ সকলোৱে দেখি পেলাই ভয় খাইছে আৰু মুছলিম মানুহবিলাকৰ ওপৰত যে এভিকশ্যন নোটিছ সব জায়গাতে এটো দেখি পেলাই মানুহবিলাকে আতংকিত হৈছে আৰু আদিবাসী ৰাজবংশী সকলক ইলেকশ্যনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে ট্ৰাইবেল ST কৰণৰ কামটো কৰি দিব বুলি সেই কামটো একো নকৰিলে বৰঞ্চ তেখেতসকলৰ ST কৰণৰ এগেইনষ্টৰ কথা কোৱাটো আমি শুনিবলৈ পাইছো ৰাইজে জানে আৰু ইয়াৰ কাৰণে ৰাইজে তেখেতসকলক আস্থাত লোৱা নাই আৰম্ভ কৰি হস্পিটাল স্কুল কলেজৰ কথা কোনো ধৰণৰ কাৰ্য ইয়াত দেখিবলৈ নাপালে এই 4 বছৰত BTC অঞ্চলত এটাও এপইন্টমেন্ট নহল চৌকিদাৰৰ এপইন্টমেন্টও নহল বৰঞ্চ অসমত 1 লাখ বছৰত 1 লাখ চাকৰি দিয়াৰ কথা কৈ পেলাই চৰকাৰ গঠন কৰিছিলে তেখেতসকলে কিন্তু আনফৰ্চুনেটলি 4 বছৰত এটা বৃহৎ অঞ্চলত এই 4টা ডিস্ট্ৰিক্টৰ যদি এটাও এপইন্টমেন্ট নহয় তেতিয়া হলে ইয়াৰ শিক্ষিত ল'ৰা ছোৱালীৰ ভৱিষ্যত একদম অন্ধকাৰ হৈ গৈছে ইয়াত ইউনিভাৰ্সিটি আছে
ইয়াত বহুতো কলেজেছ আছে, ইয়াত ইঞ্জিনিয়াৰিং কলেজ আছে, মেডিকেল কলেজ আছে, CIT আছে। ইয়াত ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যতটো অন্ধকাৰ দেখিবলৈ পাইছে। ইয়াৰ কাৰণে কৰি থকা ল'ৰা ছোৱালীবোৰে UPPLক ভোট দিয়া নাই। এইটোৱে তেখেতসকলৰ হাৰাৰ মূল কাৰণ। এক্সিট পলটো টিভি মিডিয়াৰ মানুহবিলাকে নিজৰ নিজৰ ফেভাৰৰ পাৰ্টিৰ সম্পৰ্কে কথা কোৱাটো আমি দেখিবলৈ পাইছোঁ। 99% গুৱাহাটীৰ টিভি মিডিয়াৰ মানুহবিলাকে UPPLক জিকিব বুলি কৈছে। সেইটো আমি কেনেকৈ মানি ল'ব? ৰাইজেতো তেনেকুৱা ভোট দিয়া নাই। কালি এদিন আছে, পৰহি গম পাব। আৰু তেখেতসকলৰ এক্সিট পলটো সঁচা না মিছা আছিল, সেইটো ৰাইজে গম পাব। মই আজি ৰাইজক এইখিনি কৈ দিম যে এক্সিট পলৰ ওপৰত কোনো নিৰ্ভৰ কৰি থাকিব নালাগে। আমাক হাৰিব বুলি কোৱাৰ কাৰণে কোনো ব্যক্তিয়ে আমাৰ ৱাৰ্কাৰ হওক, আমাৰ নেতাসকল, আমাৰ ৰাইজ নিজৰ মনটো দুৰ্বল কৰিব নালাগে। আমিও জিকিম। মইতো কৈছোঁ BTCত থকা আৰু স্পেচিয়েলি এক নম্বৰ কোকৰাঝাৰ সমষ্টি বাকীয়ে প্ৰত্যেক জাতি গোষ্ঠীয়ে BPFক ভোট দিছে। বড়োৰ ভোট আমি 60% পাম, আৰু মাইনৰিটি ভোট আমি 70+% পাম। তাৰপিছত বঙালী, ৰাজবংশী, নেপালী, আদিবাসী, অসমীয়া, সূত্ৰধৰ, নাথযোগী, চৰণীয়া, আপোনাৰ বৰ্মন, আপোনাৰ মদাহী, আৰু হিন্দী স্পিকিং, আৰু ৰাভা, গাৰো, যিমান জাতি গোষ্ঠী আছে চবে বেছিভাগ BPFক ভোট দিছে। গতিকে তেনে ক্ষেত্ৰত BPFে হাৰাৰ কোনো কথাই নাহে। UPPLক ভোট দিয়াৰ কোনো যুক্তি নাছিলে, আৰু সেই কথাটো আমি কোৱা নাই, বিভিন্ন জাতি গোষ্ঠীৰ মানুহে কৈছে। বড়োৰ ভোট তেখেতসকলে পাব, আৰু অন্যান্য দলৰ পৰা, অন্যান্য জাতি গোষ্ঠীৰ পৰা খুব কম পাৰ্চেণ্টত তেখেতসকলে ভোট পাব।